স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী জানি বুজিয়ে আমাক চবকে ফেল কৰাই দিছে আৰু যোনে অলপ মানে মনটো বাইদেউক হেৰি কৰিছে সেহেঁতিকেইটা পাছ কৰাই দিলে ভালকে। সি মানে অসমীয়াটো আপোনাৰ ৰিডিঙো দিব না, সি কেনেকৈ পাছ কৰি গ'ল? আমি যে ফেল কৰি গ'লো, যিটো গাধ সম্ভৱ এইটো চাগে মাহঁতে ভুল চুজ দিলে সেইটো কাৰণে পাছ কৰি গ'ল। এতিয়া লিখিব নাজানে, যদি ৰিডিং এটা দিব নাজানে, নিজৰ ভাষা অসমীয়াতে নাজানে। এতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী জানি বুজিয়ে আমাক চবকে ফেল কৰাই দিছে আৰু যোনে অলপ মানে মনটো বাইদেউক হেৰি কৰিছে সেহেঁতিকেইটা পাছ কৰাই দিলে ভালকে। আৰু ৰিচাৰ্ড হাজৰিকা মানে যিটো ষ্টুডেণ্ট আছে সি মানে অসমীয়াটো আপোনাৰ ৰিডিঙো দিব না, সি কেনেকৈ পাছ কৰি গ'ল? আমি যে ফেল কৰি গ'লো, সি নাজানাটো কি কাৰণে পাছ কৰি গ'ল? সি আমাক সেইটোৱে লাগে, সি কেনেকৈ পাছ কৰিলে? যিটো গাধ সম্ভৱ এইটো চাগে মাহঁতে ভুল চুজ দিলে সেইটো কাৰণে পাছ কৰি গ'ল। যেতিয়া লিখিব নাজানে, যদি ৰিডিং এটা দিব নাজানে, নিজৰ ভাষা অসমীয়াতে নাজানে। আমাৰ এতিয়া খালি পৰীক্ষা লগা পৰীক্ষা ৰিচাৰ্ড হাজৰিকাও বহিব লাগিব, সি কেনেকৈ পাছ কৰে সেইটোও চাম। যোনে এবাৰ মানে মেট্ৰিক দিছে তাৰে 8টা পাছ কৰাইছে আৰু বাকীখিনি ফেল কৰাই দিছে। মানে ৰিচাৰ্ডৰ কাৰণে কিবা পইচা দিব দিছে, সি অসমীয়া এটা পঢ়িবলৈ নোৱাৰে, সি কেনেকৈ পাছ কৰিব? আমাৰ এটা বিচাৰ আছে, আমি 30 জন হ'লেও যাম। আমি ফেল কৰি গ'লে সি কিয় পাছ কৰে? সি অসমীয়া এটা পঢ়িবলৈ নোৱাৰে। চেনিমাই বৰা ৰিচাৰ্ডে যদি সঁচাকৈ পাছ কৰিছে তাৰ পাৰ্চেণ্টেজ দেখাওক, তাৰ কিমান নম্বৰ পাইছে? আমাক ন্যায় লাগে, আমাক ন্যায় বিচাৰে। আমিতো পৰীক্ষা দিবৰ কাৰণে চব সাজু হৈ আছিলোঁ যে ভালকৈ আমি প্ৰিপেয়াৰ কৰিছোঁ যে আমি ভাল ৰিজাল্ট এটা কৰিম যিয়ে নহওক, কিন্তু বাইদেউহঁতে এইটো কাম কিয় কৰিলে? কম নম্বৰ দি আমাক এইটো এবাৰ ৰখাই দিলে। আমিতো বহুতেই চেষ্টা কৰিছোঁ যে ভাল ৰিজাল্ট কৰিম, আগৰ নম্বৰখিনিৰ ওপৰত ডিপেণ্ড কৰিছে। আগতে আমি অলপ বেয়াওতো থাকিব পাৰোঁ যে এতিয়া ভাল হৈছোঁ, সেইটো নহয়। আমাক এইটো কাম কি কাৰণে কৰিলে? আমাৰ পুৰা কনফিডেঞ্চ আছিলে যে আমি পাছ কৰিম বুলি, কিন্তু আমাক পাছ কৰাই নিদিয়ে। কিন্তু এই ৰিচাৰ্ড নামৰ ল'ৰাটোৱে যিটোৱে একো ভালকৈ অসমীয়া শব্দটোৱে ক'বলৈ নাজানে, ভালকৈ ৰিডিং দিবলৈ নাজানে, তাক পাছ কৰাই দিছে। এতিয়া মুঠতে তাক কেনেকৈ পাছ কৰাইছে আমাক সেইটো লাগে আৰু আমাক ন্যায় লাগে। এইটোৱে তোমালোকৰ কৈছে যে পুৰণা যি নম্বৰ মূল্যায়নৰ ওপৰত তোমালোকৰ ফলাফল ঘোষণা কৰিছে। পূৰ্বতে সেই ল'ৰাটো খুব উন্নত আছিল নেকি তোমাৰ? সি ক্লাছ 9ত নাম লগাইছে, অহাৰ পৰা সি পাছ কৰা মাৰ্ক তেনেকৈ পোৱাই নাই। সি ফেইলে কৰি গৈছে, তাৰ হেৰিও চাব পাৰে।